জুবিকৈ আজি আপোনালোকৰ এটা ভিডিঅ'তে মোৰ স্বাগতম জনাইছোঁ। আজি সোমবাৰ মই অলপ আগতে গৈ আহিলোঁ আমাৰ ঘৰৰ ওচৰত থকা এটা শিৱ মন্দিৰ। বহু দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, আজি সোমবাৰটো এটা সময় পালোঁ, তো আজি মই গৈ আহিলোঁ। তাৰপিছত এতিয়া আহি পালোঁ ঘৰত। এতিয়া আকৌ মই এফালে যাবলৈ ওলাইছোঁ। আপোনালোকে ক'ত যাম মই দেখুৱাম, ঠিক আছে? আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰেডি হৈ গ'লোঁ, এতিয়া ওলালোঁ আৰু যাওঁ। এতিয়া মই আপোনালোককো দেখুৱাম মই ক'ত যাওঁ। ঘৰৰ পৰা ওলাই গৈ আছোঁ ৰাস্তাইদি। মই মানে খোজকাঢ়ি থাকোঁতে ৰাস্তাত দাদাক লগ পালোঁ আৰু দাদাৰ লগতে বাইকত উঠি আহিলোঁ আৰু ইয়ালৈকে পালোঁ। এতিয়া কাশ্মীৰীহঁতৰ ঘৰত। তাৰপিছত এইজনীয়ে ৰখি আছে, চাওক এয়া কাশ্মীৰী। মেখেলা চাদৰ পিন্ধি আছে, ধুনীয়া লাগিছে। গ'ল ঘৰ আহি পালোঁ। সেইফালে দাদাই বনাই আছে কিবা। কি বনাইছে মই আপোনালোকক অকণমান পাছত দেখুৱাম। এয়া পেহী। তহঁতৰ খেতি কৰিছ ইয়াত, ইমান ধুনীয়া লাগিছে। এইবোৰ ভেন্দি লগাইছে, এইফালে চাওকচোন ইমান ধুনীয়াকৈ ভেন্দি গছ এইবিলাক। আৰু কি কি কৰিছ চাওঁ, এইফালে এইখিনি ফুল। কি হ'ল, বহুত দেখাই দিলে তো চব মানে আঁতৰাই দিলোঁ। আচ্ছা, সেই দুজোপামান এনেই আছে আৰু এইফালে দাংবডি, এইকেইডাল ডাঙৰ হৈছে অকণমান। এজোপা মৰাপাত গছ, এইবোৰ একদম ফুল লগাইছে আৰু কাশ্মীৰী বিয়া হৈ। আগতেতো নলগাইছিলি একো, এতিয়া একদম পূৰা শিকিছ। এইফালে দাদাই মাটন বনাই মেলি ৰেডি কৰি থৈছে, ইমান ধুনীয়া লাগিছে। এইফালে এতিয়া দাদাই কি বনাই আছে কৈ দিয়ক। পনীৰ বাটাৰ মছলা। এতিয়া এইখিনি হৈ গ'ল পনীৰ বাটাৰ মছলাখিনি। চাওকচোন ইমান ধুনীয়া লাগিছে। এইখিনি দালি এতিয়া তেল মাৰিব, তেল গৰম কৰি লৈছে। শুকান জলকীয়া দি দিছে ইয়াতে, অকণমান পাঁচফোৰণ দি দিছে ইয়াতে। তাৰপাছত এতিয়া ৰচুন আদা পেষ্টখিনি ইয়াতে দি দিছে। এইখিনি মেৰিনেট কৰি থৈছে, এইখিনি চিকেন ফ্ৰাই হ'ব। কি চিকেন? এইখিনি হয় দহি চিকেন। ধুনীয়াকৈ দাদাই মেৰিনেট কৰি থৈ দিছে ইয়াতে। দাদাই এতিয়া চিকেনখিনি ফ্ৰাই কৰি আছে। এইখিনি চিকেন চক কি ধুনীয়া লাগিছে দেখিবৰ কাৰণে। এইখিনি কি বনাব এতিয়া? ৰঙালাও ফ্ৰাই কৰিব এতিয়া ইয়াতে। বেঙেনা ফ্ৰাই ওলাইছে, ৰঙালাও ফ্ৰাই কৰি আছে। এইডোখৰতে মই ৰাতিপুৱাই আহিলোঁ, ইয়াতে খালোঁ বলো, দিনটো ইয়াতে থাকিলোঁ। আৰু এতিয়া গধূলিয়ে হ'ল আৰু এতিয়া মই যাবলৈ ওলাইছোঁ। এইফালে কাশ্মীৰী ভণ্টি, বাই বাই, লগ পাম আৰু পাছত। ভাল লাগিলে, মোৰো ভাল লাগিলে আৰু ভাল লাগিলে আজি ইয়াত আহি। কিবা এটা কওঁ, বাই বাই, আকৌ লগ পাম কেতিয়াবা। আমাৰ ঘৰত যাবি। এইফালে মোৰ ভাইটিয়ে থ'বলৈ যায়। ভাইটি, আমাৰ ঘৰটো মানে বেছি দূৰ নহয় আৰু খোজকাঢ়ি গ'লে 10 মিনিট লাগে, আৰু স্কুটিত মানে পটককৈ পায়েই যায়। এতিয়া আহি পালোঁ ঘৰত। আজিৰ দিনটো ভালেই লাগিলে, তহঁতৰ ঘৰত গ'লোঁ, টাইম পাছ হৈ গ'ল আৰু ভালো লাগিলে চবকে লগ পাই দিনৰ পিছত। সেয়ে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, ঠিক আছে তেতিয়াহ'লে, বাই বাই।